Hey guys, কি খবৰ and welcome back to my YouTube channel Amon New Vlog Style সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ব্লগটো ষ্টাৰ্ট কৰিছো বলক লগৰ কেইটাৰ লগত যাইছো ফুৰিবলে কোন লগত থাকে গম পাইছে ইটো এটা আছে চিনি পাইছে থাকে ন অস্ত্ৰকান্তত গৈছিলো হ'ব ইমান তো কবলে দিয়া নাই বলক যাও আমি কোন যাস তনে এনে ডিপিৰ পৰা আহিলি ইটো হল দীঘলী পুখুৰী ইটো হল পিঠাৰ দোকান ऐसे कौन ब्लॉग बनाते हैं बोलते एक बार हाय हाय गाइस आपका आप लोगों को दिखाने वाले हैं हिंदी নহয় তে অসমীয়া अच्छा আপোনালোকক এতিয়া দেখাবলৈ ওলাইছো লাৰু পিঠা ফ্ৰীতে দিয়ে যদি লৈ যাম ফ্ৰীতে নিদিয়ে যদি নিনিও আহিছে বাৰু বাইদেৱে মোৰ ব্লগটোত বকি আছে ই বেলেগ আহি দিবা ব্লগ মই বনাইছো কিন্তু বকি আছে ই দেই বলকচোন এবাৰ সুধিলো তালৈকে ফাইনেলি বাস পালো যেটা উঠি কিনে বা কি বা কৰি আছে ই এয়া নাচি আছে মানে বিহুকে লাগিছে গাত মানে পুৰা মনে প্ৰাণে দেহে পুৰা বিহু লাগিছে সেইটো কাৰণে আহিছো ন তোৰ লগত তই একচেপ্ট কৰিবি ন তাকে আজি একচেপ্ট কৰিম মই এজনী নকওঁ চিটত বহিব লাগে বাছত আমি তিনিজন বহিছোঁ চাওঁ তো এতিয়া গৈ আছোঁ বশিষ্ঠ মন্দিৰ চ' আপোনালোকক বলক মোৰ লগতে আহি পালো গাইছ মই কোৱা নাই ই কৈ আছে কাৰণ মানুহৰ ভিৰ গাইছ যাব দেখাই মানুহ বহুত ভিৰ চাওক আমি ক্ষীণ মানুহ হৈ কাৰণে যাব পাৰিছোঁ বহুত ভিৰ চাওক একেবাৰে গাইছ আমি পুৰা মাজে সোমাই আহিছোঁ গাইছ আৰু আমি এতিয়া দৌৰি আছোঁ ত' গাইছ আমি খোজকাঢ়ি আছোঁ বহুত দূৰৰ পৰা ব্লগতো মিছা কথা কৈ বাৰু সেইটো বেলেগ কথা চ' আমি খোজকাঢ়ি আছোঁ পোৱা নাই এতিয়ালৈকে মানে বহুত মানে বাহানা কৰি কিনে আগতে নামাই দিলে এতিয়া যাই আছোঁ মানে আগত বহুত জামো আছে গৈ আছোঁ আৰু লগ পাইছোঁ এখন বাছ আহিছে আৰু নুঠো বাছ 10 টকা দি কিনে বলক যাওঁ ই ব্লগ বনাব জানে বাট তেতিয়াৰ পৰা আমি খোজকাঢ়ি আহি আছোঁ এতিয়ালৈকে পোৱা নাই মানে পালোঁ আৰু এতিয়া গেটখন দেৰি লাগিব আজি পুৰা ভাগৰ লাগি গৈছে সিহঁতে ক'ত জানো মোক লৈ আহিলে মানে ই চিনি নাপায় ইও ভালকৈ ইমান চিনি নাপায় তথাপি আহিছোঁ যে সেইটোৱে বেষ্ট ফ্ৰেণ্ড য়েছ বলক পালোঁ আৰু মেলা হৈ আছে মেলা বহুত দে আজি আৰু বান্দৰ আছে বান্দৰ এতিয়া আকৌ যাই আছোঁ মানে মেলা চোৱা নাই আমি মন্দিৰ চন্দিৰ মানে চাই কিনে পানী চানী চুই কিনে মুখ চুখ ধুই কিনে একদম মানে ফ্ৰেছ হৈ কিনে এতিয়া আমি মেলা চাব যাই আছোঁ আৰু কিবা কিন্তু একো নিকিনো কিবা কৰিছে ই নেদেখালে এই দুটাই যদি কিবা কিনে গাইছ মানুহ 360 ডিগ্ৰী দেখাম মেলা এতিয়া আমি বিচাৰিছোঁ মেলাত কি কিনিব পাৰোঁ নোৱাৰোঁ এই দুইটাই মোৰ কান্ধত হাত থৈ লৈছে এই মানি বেংক আমাৰ মানি বেংক বোলে দেই ATM এটাই কয় ATM এটাই কয় মানি বেংক এইটো মোৰ ATM ভাই এয়া ATM পুৰা ভাই ইয়াৰ পৰা খৰচ কৰিম পইচাটো মই ইয়াতে থ'ব এইবোৰ আপোনালোকে দেখি পাই আছে মানুহে হৈ গ'ল কিন্তু অস্ত্ৰকান্তত মই হষ্টিং কৰিছিলোঁ আজি আছিফে কৰিছে আমি ঘৰ যাই আছোঁ মানে মানুহ চাওঁ গাইছ দেখাই দিয়ে এবাৰ মানুহ চাওক গাইছ তই গিফ্ট নল'লি ঘৰ কি কিনিলে নেদেখাওঁ চশমাটো কিনিলেই কিমানমান ল'লে কৈ দিয়া দামটো কৈছিল 150 বাট আমি বাৰ্গেনিঙত ইমান এক্সপাৰ্ট 160 লৈছোঁ কিবা যদি বস্তুকেইটা আমাক আপোনালোকে কমেণ্ট কৰিব মই হ'লে 40 টকাত লৈ আনিলোঁ হয় সেইকেইটা যাওঁ গৈছোঁ ঘৰ বলক ফাইনেলি গাইছ বশিষ্ঠৰ পৰা আহিলোঁ যাই আছোঁ কটন ইউনিভাৰ্চিটিৰ কিমানত মানে নেহৰু পাৰ্কৰ কিন্তু খালোঁ ল'লোঁ ফেমাছ ষ্ট্ৰীট ফুডৰ জেগা ভাই এতিয়া ঘৰ গৈ আছোঁ খালোঁ ল'লোঁ চব হ'ল এতিয়া ঘৰ যাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব ভাল নালাগে মিলে লাইক কৰিব শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আৰু ইনষ্টাগ্ৰামত অমন এক্স বুলি আছোঁ আৰু ফেচবুকত অমন মছাহাৰী ফ'ল' কৰি দিব দুইটাতে দেই বাই বাই থেংক ইউ